মানে বাম্পাৰ অফাৰ চলি আছে অফাৰ মানে কি আৰু 13,999 টকা মাত্ৰ তো আহক আপোনালোকে আৰু 13,999 টকা দিয়ক আৰু আপোনালোকৰ মন পছন্দৰ বাইকখন লৈ যাওক मजा आया টংলাবাসী ৰাইজৰ কাৰণে মানে বহুত ভাল খবৰ মেগা লোন মেলা অফাৰ টংলাবাসী ৰাইজ हेलो गाइस 1 2 3 1 2 3 শুনা পাইছে ওকে যাবাই 100 रुपए दे और 50 रुपए काट ओवर एक्टिंग के वजह তো हेलो गाइस वेलकम टू माय न्यू अनदर ভিডিও তো गाइस আপোনালোকে গম পাইছে যে দুৰ্গা পূজা আহি আছে আৰু বেছি দিন নাই তো দুৰ্গা পূজাৰ কাৰণে সবৰে মানে দুৰ্গা পূজাৰ কাৰণে মানে সব জায়গাতে অফাৰ চলি আছে সব বস্তুৰ অফাৰ তো মই আহিছো বৰ্তমান টংলা পৰিস্মিতা মটৰ্ছ দেখা পাইছে আপোনালোকে তো ইয়াতো মানে বাইকৰ মানে বাম্পাৰ অফাৰ চলি আছে অফাৰ মানে কি আৰু মেগা লোন মেলা তো মানে বহুত মানে কম ডাউন পেমেন্টত মানে আপোনালোকে আপোনালোকৰ মন পছন্দৰ বাইকখন লৈ যাব পাৰিব তো কি বাইক আছে আৰু কি কেনেকৈ কি হয় সব দেখাইছো তাৰ ভিডিও শেষলৈকে লেটস বিগিন এই মেলাটো হ'ল 24 সেপ্টেম্বৰৰ পৰা 30 সেপ্টেম্বৰৰ ভিতৰত মানে এখন আজিৰ পৰা ষ্টাৰ্ট আৰু মানে যিকোনো এটা বাইকৰ লগত আপোনালোকে পাব এটা বিশেষ উপহাৰ আৰু না তো যিকোনো বাইক লয় আৰু ফাৰ্ষ্টতে মানে 13,999 টকাত দিব পাৰিব আপোনালোকে সিটি 100 লৈ যাব পাৰিব তো মাত্ৰ 13,999 টকাত সিটি 100 পাই যাব আৰু প্লেটিনা পাই যাব আপোনাৰ 14,499 টকা মাত্ৰ তো প্লেটিনা লৈ যাব পাৰিব তাৰপিছত পালচাৰ আছে 125 নিয়ন ইটো দিব লাগিব আপোনালোকৰ 19,999 টকা দিলে পালচাৰ 125 টো নিয়ন যোনটো আছে ইটো ঘৰত লৈ যাব পাৰিব তো গাইস সব গাড়ীৰে ডিটেইলছটো কৈ দিছো মই আৰু ইফালে আছে পালচাৰ 150 যোনটো আছে মানে হিটো আপোনালোকে 21,499 টকা দিলে ইটো লৈ যাব পাৰিব আৰু আছে NS 160 গ্লাছ আছে ইটো আপোনালোকে 23,999 টকা দিলে ইটো লৈ যাব পাৰিব তো আপোনালোক মই মানে লুনৰ মানে जो মানে বেটো আছে না বেনাৰটো তো দেখাইছো আপোনালোক চাই লওক ক'ত কি আছে ইটো আছে আপোনালোকৰ সিটি 100 টো X প্ৰাইস তো কিমান কমত দি আছে ইটো প্লেটিনা আছে ইটো সব প্ৰাইস তো ইটো পালসাৰ ইটো সব প্ৰাইস তো কিমান কমত ইটো NS আছে সব প্ৰাইস তো কিমান কমত দি আছে গাড়ী ইটো আছে পালসাৰ ইটো সব ইমান কমত দি আছে এইটো আছে এটা ইমান কমত এইটো NS আছে ইমান কমত আৰু প্ৰতিখন মানে বাইকৰ লগত পাই যাব এটা বিশেষ উপহাৰ পাব আৰু না তো মেগা লোন এক্সচেঞ্জ ফেসিলিটি আছে আপোনালোকে পুৰণা যদি গাড়ী আছে লৈলি হ'ল এটা এক্সেস কৰিতে আপোনালোকে নতুন বাইক লৈ যাব পাৰিব আৰু ভিডিও চোৱাৰ আগতে যোনে মোৰ চেনেলটো মানে নতুনকৈ চাই আছে তো কাষত থকা সাবস্ক্ৰাইব বাটনটো টিপি দিব আৰু লাইক এটা কৰি দিব আৰু খণ্ডিটো অলপ সিলেক্ট কৰি দিব বিশেষ বাইক যেটা দেখাইছো আপোনালোকক বাইক যেটা কি বাইক আছে এখন দেখাইছো মানে কোনটো বাইকত কিমান ডাউন পেমেন্ট দিলে ওলাই আহে আৰু লগতে বাইকটো দেখাই দিছো তো সবৰ ফাৰ্ষ্ট হ'ল প্লেটিনা ইটো আপোনালোকে 16,999 টকা দিলে ইটো ওলাই আহিব প্লেটিনা চালক কি ধুনীয়া কালাৰ ইটো এটা আছে মানে সেম আৰু একে দাম 16,999 টকা দিলে ওলাই আহিব guys NS 160 আছে হিটো আপুনি 7,999 টকা দিলে NS 160 আপোনালোকে লৈ যাব পাৰিব তাৰ 17,999 টকা দিলে ইটো ওলাই আহিব সিটি 125 X তো ইটো এটা কালাৰ আছে একে ডাউন কৰি দিলে হ'ল তাৰ পিছত ইটো আছে আপোনাৰ N আছে N 160 নিউ আহিছে ইটো যদি গাইস মোৰ ভিডিওৰ পৰা যদি কোনোবা আহে তো কৈ দিলে হ'ল তো অলপ চলপ মানে ধৰক কমাই দিব আৰু না তো গাইস যদি ভিডিওটো চাই ভাল লাগে তেনে লাইক কমেন্ট শেয়াৰ আৰু সাবস্ক্ৰাইব কৰি দিব তো লগ পাইছো অন্য এটা ভিডিও লৈ বাই বাই